নমস্কাৰ, মোৰ অন্যটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমাৰ বৰহাটত থকা জেঠাইৰ ঘৰলৈ, মাহঁতৰ লগত আহিছোঁ। আৰু তাৰ পাছত এফালে আমি পালোহি জেঠাইৰ ঘৰ। আচলতে আমাৰ জেঠাইৰ ছোৱালী, মানে আমাৰ ভণ্টিৰ ছোৱালীজনী হ'ল, তাকে আজি সুধি সকাম আছে, সেই বুলিয়ে আহিলোঁ। বহুত দিনৰ পাছত আজি আমি জেঠাইৰ ঘৰলৈ আহিছোঁ। আৰু এইফালে মই পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ, দেখিছে কিমান ধুনীয়া পৰিৱেশ। তাৰপাছত জেঠাই এফালে অমিতা পাৰি আছে আৰু এয়া বেঙেনা ছিঙি দিছে, সৰু সৰু বেঙেনা লাগি আছে। আৰু এয়া তেওঁলোকৰ হাকনি বাৰীখন জেঠাই কৰিছে, চাওকচোন কিমান বেছি ধুনীয়া লাগিছে। তাকে কিবা কিবি নিবলৈ ছিঙি দিছে। এফালে আলু, এয়া পিঁয়াজ, আৰু এয়া হৈছে অকণমানিজনী, যাৰ আমি সুধি সকাম খাবলৈ আহিছোঁ। চাওকচোন কিমান বেছি কিউট, এমাহ হৈছে তাই আজি। তাৰ পাছত আহিলোঁ আমি মৰাণত থকা আন এগৰাকী জেঠাইৰ ঘৰলৈ। বহু দিনৰ পিছত তেওঁলোকৰ ঘৰলৈও আহিছোঁ। একেলগে এপাক মাৰি যাওঁ বুলি ভাবিলোঁ। তাৰ পাছত এইফালে চাহ তাহ খালোঁ পিছবেলা সময়। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছে, অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম।